Hello everyone, good morning and welcome back to my channel. এতিয়া বাজিছে ৰাতিপুৱাৰ 8:30। তো কাৰণে ভাবিলো খুৰাহঁতৰ ঘৰলৈকে যাওঁ। সিহঁতৰ মানে এখন কেৰম আনিলে, তাকে বোলো খেলোঁগেচোন ন ভাইটি। তাৰপিছত ভাবিলো যাওঁ, তেতিয়া মনটো অকণ ভাল লাগি থাকিব। তেন্তে ব'লক আপোনালোককো লগত লৈ যাওঁ।
মছলা অকণ কমকে দিছিলো তুমি যে সেই খাব নোৱাৰিবা বেছিকে সেইটো কাৰণে সেয়া দেখিলে জিকিলে আচলতে মানে কমকে দিছিলো সি যে অকণ মানে সৰু নহয় জানো কমকে খাব মোৰ ইমান এই চক এইকণ থাকিলে এইকণে নধৰিলেও হৈ যায় ন হ'ব বাৰু তাকে আৰু উইনাৰ ডিক্লেয়াৰ কৰি দিছো এতিয়া পানিচমেণ্ট দিবা নে কি দিবা নে কি সেইটো আছিলে নহয় পানিচমেণ্টটো এতিয়া দিয়ে দিও ন দিয়া লাহে লাহে নহ'ব দেই দিয়া লাহেকে ইয়াত দিয়া লাহেকে আৰু ভুচা লাহেকে দিয়া এইটো দিওঁ সোমাতে লাহেকে দিয়া নাই কিনো মই দুখ পাওঁ নিদিয়া ঠিক আছে থেংক ইউ ঠিক আছে মোৰ ইমান ভাল হয় নিদিয়ে পিছত দিব বোলে পিছত পাহৰিবগৈ একো নাই তো সেয়াই আজিৰ উইনাৰ হৈছে আৰু মই হলো লুজাৰ উপায় নাই কি কৰিব খাব নোৱাৰিলো যে